অসমৰ বিভিন্ন জেগাত আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দিৱস মৃত্যুবাৰ্ষিকী উদযাপন কৰিছে। মহাবিদ্যালয়কে নিচেই কাষতে কলাগুৰু বাসগৃহ, আৰু আজি যদি আমি তেজপুৰ মহাবিদ্যালয় মানে এই উদযাপন নকৰোঁ ৰাভা দিৱস, তেতিয়া আমাৰ কাৰণে বৰ লাজৰ কথা হ'ব। জয়তে মই তেজপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকা তথা কৰ্মচাৰীবৃন্দলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেত এজন কিংবদন্তি পুৰুষ আছিল। এজনতো শিল্পী আছিল, শিল্পীৰ লগতে তেখেত আছিল এজন ভাল খেলুৱৈ, তেখেত আছিল এজন ৰাজনীতিবিদো আছিলে। কাৰণ 1967 চনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, আৰু বিপুল পৰিমাণৰ ভোটত জয়ী হৈ পেলাই বিধানসভাৰ আসনটো তেওঁ সন্মানিত কৰিছিল। ফুটবল খেলুৱৈ আছিল বুলি আমি সকলোৱে জানিছিলোঁ, তেওঁ এজন ভাল ফুটবল খেলুৱৈ আছিল। অসমৰ বিভিন্ন ঠাইলৈ তেখেতক ফুটবল খেলিবলৈ আমন্ত্ৰণ জনাইছিল। তেখেত এজন স্বাধীনতা সংগ্ৰামী আছিল, আৰু বহুতে তেখেতক সৈনিক শিল্পী বুলি কয়। 1909 চনৰ 31 জানুৱাৰী তাৰিখে তেখেতৰ জন্ম হৈছিলে বাংলাদেশৰ ঢাকা। তেতিয়াৰ অবিভক্ত ভাৰতবৰ্ষৰ কলিকতা বেংগল প্ৰেচিডেঞ্চিৰ অধীনত ঢাকা আছিলে, আৰু তেখেতৰ জন্মগ্ৰহণ কৰাৰ পাছত প্ৰাথমিক শিক্ষাৰ বাবে তেখেত আহিছিলে তেজপুৰলৈ। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ শিক্ষা গ্ৰহণ কৰিছিলে। তাৰ পাছত কলিকতা বিশ্ববিদ্যালয় আৰু বানাৰস বিশ্ববিদ্যালয়লৈ তেওঁ কলেজীয়া শিক্ষা লাভ কৰিবলৈ গৈছিল, যদিও বিভিন্ন কাৰণত, কাৰণ তেওঁ বিভিন্ন দল সংগঠনৰ লগত জড়িত হৈ থকাৰ বাবে তেখেতে তেওঁৰ যি পঢ়া সেই সমাপ্ত কৰিব পৰা নাছিল। আৰু তেখেতেই আছিল যিজন পুৰুষ, যিজন ব্যক্তিয়ে আৱিষ্কাৰ কৰিছিলে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। কাৰণ ডক্টৰ ভূপেন হাজৰিকাদেৱ সৰুতে, ভূপেন হাজৰিকা তেজপুৰলৈ আহিছিলে। স্কুলীয়া জীৱন তেওঁ তেজপুৰতে আৰম্ভ কৰিছিল, যদিও তেওঁ শদিয়াত জন্মগ্ৰহণ কৰিছিল। যেতিয়া তেওঁ সৰু আছিল, সৰু ভূপেন হাজৰিকাক প্ৰত্যক্ষ কৰিছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু তেওঁলোক দুইজনৰ লগতেই 9 বছৰ বয়সত ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেতৰ জীৱনৰ প্ৰথমটো গীত বাণীবদ্ধ কৰিছিল, কাষতে কলচী লৈ। স্বাধীনতাৰ পিছতো তেখেতে কিন্তু তেওঁ যি নিজস্ব সক্ৰিয়তাটো তেওঁ ত্যাগ কৰা নাছিল। তেওঁ কিছুমান গুণ আছিল, যিবোৰ গুণ আমি আমাৰ মাজৰ নৱপ্ৰজন্মৰ এজন শিল্পীৰ গাত দেখিবলৈ পাওঁ, যিজনে বৰ্তমান আমাৰ মাজত নাই, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গে তেখেতক অনুকৰণ কৰিছিল বিভিন্ন ক্ষেত্ৰত। এই বিষ্ণু ৰাভাই স্বাধীনতা সংগ্ৰাম কৰি থকাৰ সময়ত যেতিয়া তেওঁ কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি আছিল, তেখেতে ব্ৰিটিছ সাম্ৰাজ্যবাদীক বিৰোধিতা কৰি আৰু সামন্তবাদৰ প্ৰতি প্ৰত্যাহ্বান জনাই তেওঁ কলিকতাৰ দেৱালে দেৱালে লিখিছিল, ৰাজ্যে আছে দুটি পাখা, একটি কালা একটি সাধা, দেশের যদি মঙ্গল চাও দুইটি পাঠা বলি দাও। তেওঁ সদায় শোষিত সমাজৰ শোষিত শ্ৰেণীৰ লোকৰ বাবে, কৃষক শ্ৰেণীৰ লোকৰ বাবে, শ্ৰমিকৰ বাবে মাত মাতি আহিছিল, আৰু তেওঁ গীতৰ মাধ্যমেৰে বিপ্লৱী গীতসমূহ লিখিছিল। বিপ্লৱ পথৰে যাত্ৰী আমি, সৰ্বহাৰাৰ মুক্তিকামী, সৰ্বহাৰাৰ মুক্তিকামী, আমি বিপ্লৱ পথেৰে আগুৱাও, আমি বিপ্লৱ পথেৰে আগুৱাও, বিপ্লৱ পথেৰে যাত্ৰী আমি,
সৰ্বহাৰাৰ মুক্তিকামী, সৰ্বহাৰাৰ মুক্তিকামী। আৰু তেখেতে যিবোৰ ৰোমান্টিক গীত লিখিছিলে, প্ৰেমৰ গীত লিখিছিলে, সেইবোৰ কালজয়ী গীত আজিও নৱপ্ৰজন্মৰ মাজত সেই গীতবোৰে সমাদৰ লাভ কৰে। তাৰে ভিতৰত আমি উল্লেখ কৰিব পাৰোঁ লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা, মনৰ কথাটি মোৰ হিয়াৰ বুকুতে থোৱা, লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা। আৰু এটি তেনেধৰণৰ খুব ভাল লগা প্ৰেমৰ গীত আছিলে আৰু বহু লিখিছিলে, মোৰ ভাল লগা, সেইকাৰণে অকণমান গুণগুণাব বিচাৰিছোঁ। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবনে প্ৰিয়ে এই জনম মোৰ পূৰ্ণ আশা, পৰজনমৰ শুভ লগনত। ধন্যবাদ। তেখেতে প্ৰথমখন শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ অংকন কৰিছিলে আৰু অসমবাসী ৰাইজক শংকৰদেৱৰ লগত পৰিচয় কৰাই দিছিল। গুৰু মোৰ শংকৰ তৰিবৰে কিনো উপায়, ও গুৰু ভেটি লৈ যাবলৈ শ্ৰী শংকৰ গুৰু বালিতে বান্ধিলা পজা, হে ৰাম ৰাম বালিতে বান্ধিলা পজা, চকুৰি ভকতে চাপৰি ধৰিছে, চকুৰি ভকতে চাপৰি ধৰিছে, আপুনি লগাইছে ঘোষা, হে ৰাম ৰাম আপুনি লগাইছে ঘোষা। এনেধৰণে তেখেতে দেশ প্ৰেমৰ জাতীয় চেতনাৰ বহু গীত লিখিছিলে। জয়মতী, বীৰ বীৰংগনা জয়মতীৰ ওপৰত লিখিত তেখেতৰ এটি কালজয়ী গীত আমাৰ প্ৰাণৰ শিল্পী সুধা গ্ৰন্থৰ কণ্ঠত সেইটো বহু জনপ্ৰিয় হৈছিলে। জয়া নাই জয়া নাই অসমীয়াই চেনেহৰ যি, সতী জয়মতী নাই, জয়া নাই জয়া নাই। সৰু ল'ৰা ছোৱালীৰ কাৰণে লিখিছিলে খুব সুন্দৰ সুন্দৰ শিশু গীত। আমি সৰুতে খুব গাইছিলো, এতিয়া তোমালোকে গোৱা নাই নোগোৱা মই নাজানো। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। গাবলৈ মানে অনুৰোধ কৰে, আমি নমস্কাৰ জনাই চিধা আৰু বিলতে হালিছে গাওঁ। কিন্তু আচলতে মই পুৰাকৈ আজি পাহৰিছো, তাৰ কাৰণে ক্ষমা বিচাৰিছো। আৰু লগতে আছিলে কাষতে কলচি লৈ যায় চকী বাই, এনেকুৱা খুব সুন্দৰ সুন্দৰ গীত আছে আৰু ওলাই থাকিব ক'লে। আৰু তেখেতৰ যেতিয়া মৃত্যুৰ সময় হৈছিলে 1969 চনত 20 জুন তাৰিখে তেজপুৰতে তেখেতে দেহাৱসান কৰিছিল, ঘৰতে ঘটিছিল তেখেতৰ। আৰু তেখেতে যেতিয়া তেখেতৰ মৃত্যু শয্যাৰ আছিল তেতিয়াও তেওঁ এটা খুব সুন্দৰ কালজয়ী গীত তেওঁ ৰচনা কৰিছিলে। পৰৱৰ্তী সময়ত সেই গীতটি খগেন মহন্তই কণ্ঠদান কৰিছিলে। এই মোৰ শেষ গান, জীৱন নাটৰ শেষ ৰাগিনী কৈলান ঘৰমান। এনে এজন শিল্পীক আমি যদিও আমাৰ মাজত নাই কায়িকভাৱে, সদায় আমাৰ লগত থাকিব। তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।